হে নমস্কাৰ বন্ধুসকল, মই পাৰ্থ। আজি আমি কথা পাতিম আপোনালোকে নজনা 7টা আচৰিত কথাৰ বিষয়ে। বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কিছুমান কাৰণত ভিডিঅ' আপলোড কৰা নাই, চ' এই সপ্তাহৰ পৰা ৰেগুলাৰ ভিডিঅ' আপলোড কৰিম। অ'কে গাইজ, চ' লেটছ ষ্টাৰ্ট। ফেক নাম্বাৰ 1। এটা শহাপহুৱে ভয় খালে 10 ফুটতকৈ বেছি জঁপিয়াব পাৰে আৰু ঘণ্টাত 18 মাইল দৌৰিব পাৰে। ফেক নাম্বাৰ 2। ভাৰতত অৰণ্যত প্ৰায় 2000ৰো অধিক বাঘ আছে, কিন্তু ইয়াৰ আগৰ শতিকাত প্ৰায় 20,000ৰো অধিক বাঘ আছিল। চোৰাং চিকাৰীৰ ফলত বিভিন্ন বাঘৰ হত্যা হোৱা দেখা পোৱা গৈছে। ছোৱালী কেনেকৈ পতাব? আহক আজি শিকোঁ আমি ছোৱালী আমি কেনেকৈ পতাম। প্ৰথমতে অসভ্যটোৱে শুনিছে চা কালা ছোৱালী লাগে খুলিব। ফেক নাম্বাৰ 3। চীনৰ প্ৰায় 30% ল'ৰাই ছিংগল আছে, কাৰণ চীনত ল'ৰাতকৈ ছোৱালীৰ সংখ্যা কম, সেইবাবে তাৰ 30% ল'ৰাই ছিংগল আছে। আপুনি যদি নিজকে ছিংগল বুলি ভাবে, দেন এই ভিডিঅ'টো আপোনালোকৰ লগৰবিলাকক শ্বেয়াৰ কৰি দিয়ক। ফেক নাম্বাৰ 4। পৃথিৱীৰ সকলোতকৈ ডাঙৰ দুৰ্ঘটনা ফ্ৰান্সত হৈছিল। এই দুৰ্ঘটনা এখন ৰেলগাড়ী আছিল। ইয়াত ৰেলগাড়ীখনত প্ৰায় 19টা ডবা আছিল আৰু প্ৰায় 1025জন সৈন্য আছিল। ইয়াত প্ৰায় 543টা মৃতদেহ চিনাক্ত কৰিব পৰা গ'ল আৰু প্ৰায় 135টা মৃতদেহ চিনাক্ত কৰিব পৰা নগ'ল। চ' এইটোৱে হৈছে পৃথিৱীৰ ইতিহাসত আটাইতকৈ ডাঙৰ দুৰ্ঘটনা। ইমান কষ্ট কৰি ৰাখোঁ, চব পেচেণ্টবিলাক খাই, পইচাটো কোনে দিব? পইচা কোনে দিব? ফেক নাম্বাৰ 5। এটা চিকাই এটা ৰাতিৰ ভিতৰত প্ৰায় 600 গছ গভীৰ সুৰংগ খান্দিব পাৰে। এইটোৱে হৈছে জীৱই খন্দা আটাইতকৈ ডাঙৰ সুৰংগ। আছে পাহৰিলোঁ, কেলা তই ঘৰতে কিনি আহি খাই যায়। আৰু তোৰ লগৰীবিলাক ক'ত আছে? তোৰ লগৰীবিলাক? সিহঁতক লৈ আহ, তোৰ লগৰীবিলাক ক'ত আছে? ইমান ফেক নাম্বাৰ 6। মানুহৰ চকুৱে প্ৰায় 17,000টা বিভিন্ন ৰঙৰ পাৰ্থক্য বিচাৰি উলিয়াব পাৰে। এতিয়া এনেকুৱা দিন আহিছে যে ল'ৰা নে ছোৱালী ধৰিবই নোৱাৰি। এইজনক মই ছোৱালী বুলিয়ে ভাবিছিলোঁ, তাৰ ভিডিঅ' দেখিলে মই দিওঁ বাইদেউ মজা ধুনীয়া হৈছে। এলা মহা বিপদো, এইবোৰ ধৰিবই নোৱাৰে কোন ছোৱালী কোন ল'ৰা। ফেক নাম্বাৰ 7। আপোনাৰ জন্মদিনটোত প্ৰায় গোটেই পৃথিৱীত 1 কোটিৰ অধিক মানুহ জন্ম হৈছিল। চ' আজিৰ দিনটোত যোন জন্ম হৈছে তেওঁলোকলৈ হেপী বাৰ্থডে থাকিল। চ' গাইজ, যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব এণ্ড ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। আৰু যদি আপোনালোকে বেলেগ ভিডিঅ' বনাবলৈ লাগে তেনেহ'লে তলত ছাজেষ্ট কৰক, মই সেইটো ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। চ' গাইজ, আজিলৈ এৰিলোঁ, বাই।